प्रथम क्वेश्चन অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপিত হৈছিল ইয়াৰ উত্তৰ হল 1948 চনৰ 5 এপ্ৰিলত নেক্সট क्वेश्चन অসমৰ উচ্চ ন্যায়ালয়ৰ সৰ্বপ্ৰথম অসমীয়া বিচাৰপতি কোন আছিল ইয়াৰ উত্তৰ হল হলিৰাম ডেকা নেক্সট क्वेश्चन খাসিয়া ৰজাৰ উপাধি কি ইয়াৰ উত্তৰ হল চিএম নেক্সট क्वेश्चन কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথম অসমীয়া মন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰ হল ফখৰুদ্দিন আলী মহম্মদ নেক্সট क्वेश्चन प्रथम অসমীয়া অভিধানখনৰ নাম কি ইয়াৰ উত্তৰ হল হেমকোষ নেক্সট क्वेश्चन হেমকোষৰ প্ৰণেতা কোন ইয়াৰ উত্তৰ হল হেমচন্দ্ৰ বৰুৱা নেক্সট क्वेश्चन টুসু পূজা কি ইয়াৰ উত্তৰ হল অসমৰ চাহ জনগোষ্ঠীসকলে পালন কৰা এটি বিশেষ অনুষ্ঠান নেক্সট क्वेश्चन আসাম ইন দি ডেজ অফ দি কোম্পানী নামৰ গ্ৰন্থখনৰ লেখক কোন ইয়াৰ উত্তৰ হল হেৰম্বকান্ত বৰপূজাৰী নেক্সট क्वेश्चन হিষ্টৰী অফ আসামৰ লেখক কোন ইয়াৰ উত্তৰ হল স্যার এডওয়ার্ড গেট নেক্সট क्वेश्चन অসমৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত ইয়াৰ উত্তৰ হল টোকোলাই নেক্সট क्वेश्चन অসমত অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াৰ উত্তৰ হল 1920 চনত নেক্সট क्वेश्चन বুৰঞ্জী বিবেক ৰত্ন নামৰ গ্ৰন্থখন কোনে লিখিছিল ইয়াৰ উত্তৰ হল মণিৰাম দেৱানে নেক্সট क्वेश्चन গুৱাহাটী নগৰ পৌৰসভা কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰ হল 1853 চনৰ 1 জানুৱাৰীত নেক্সট क्वेश्चन ইংৰাজসকলে ভাৰতৰ প্ৰথম তেল শোধনাগাৰটো ক'ত স্থাপন কৰিছিল ইয়াৰ উত্তৰ হল অসমৰ ডিগবৈত নেক্সট क्वेश्चन গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল ইয়াৰ উত্তৰ হল কাছাৰ ৰাজ্যৰ নেক্সট क्वेश्चन পিয়লি বৰফুকন কাৰ পুতেক আছিল ইয়াৰ উত্তৰ হল বদন চন্দ্ৰ বৰফুকনৰ পুতেক নেক্সট क्वेश्चन তীৰত সিং কোন ৰাজ্যৰ সিএম আছিল ইয়াৰ উত্তৰ হল নংলাফ নামৰ খাচী ৰাজ্যখনৰ নেক্সট क्वेश्चन মাজু গোহাই কোন আছিল ইয়াৰ উত্তৰ হল মটক ৰাজ্যৰ শাসনকৰ্তা নেক্সট क्वेश्चन লুচাই পাহাৰ কোন চনত ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সামিল কৰা হৈছিল ইয়াৰ উত্তৰ হল 1898 চনৰ 1 জানুৱাৰী নেক্সট क्वेश्चन পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা কোন পুখুৰীৰ পাৰত ফাঁচি দিয়া হৈছিল ইয়াৰ উত্তৰ হল শিৱসাগৰৰ পুখুৰীৰ পাৰত নেক্সট क्वेश्चन পূৰ্ণচন্দ্ৰ সিংহই মণিৰাম দেৱানাক কি পদত নিয়োগ কৰিছিল ইয়াৰ উত্তৰ হল বড়ভাণ্ডাৰ বৰুৱা নেক্সট क्वेश्चन অসমৰ কোনখন চাহ বাগানত প্ৰথমবাৰৰ বাবে শ্ৰমিকৰ ধৰ্মঘট হৈছিল ইয়াৰ উত্তৰ হল শোণিতপুৰ জিলাৰ হেলেম চাহ বাগিচাত নেক্সট क्वेश्चन কোন চনত আসাম এছ'চিয়েশ্যনে নিজৰ অস্তিত্বক বিসৰ্জন দি ভাৰতীয় জাতীয় কংগ্ৰেছত সামিল হৈছিল ইয়াৰ উত্তৰ হল 1921 চনত নেক্সট क्वेश्चन সংৰক্ষণী সভাৰ জন্মদাতা কোন আছিল ইয়াৰ উত্তৰ হল অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট क्वेश्चन কানিংহাম সার্কুলার প্রতিবাদ কৰি গুৱাহাটীত প্ৰতিষ্ঠিত প্ৰথম জাতীয় স্কুলখনৰ নাম কি ইয়াৰ উত্তৰ হল কামৰূপ একাডেমি